কালি ৰাতি বেয়া জমনি হ'ল নহয়। কেলে হাঁহিছ তই জমনি বুলি কোৱা কাৰণে হাঁহিছো কথাটো শুন আকৌ কালি ৰাতি সপোন এটা দেখিলোঁ দেই সপোনত সৌৰভ ওলাইছিলে। মই কেতিয়া ঘৈণীয়ে নেকি তোৰ সপোনত ওলাবলৈ ধুত এই শুন কথাটো কালি ৰাতি একদম সৌৰভ মই পিছপিনে গৈ আছোঁ নহয় গৈ আছোঁ সৌৰভ পটককৈ একদম লেট্ৰিনতে সোমাই পৰিল নহয়। তাৰপিছত আকৌ মই দেখিলোঁ নহয় জান কি দেখিলো কচোন তই। লেট্ৰিনৰ পৰা গাঁতত যেতিয়া পৰিলোঁ নে ওলাই আহিছোঁ চফা কৰিবলৈ কাপোৰ নাই হেৰি নাই পানী চাৰি নাই একো নাই। তাৰপিছত আৰু প্ৰিন্সে জানই কিমান ই মোক ভাল পায় মনে মনে ই মোক সেনেকুৱা অৱস্থা সি দেখিবই নোৱাৰি। তাৰপিছত আৰু কি কৰিলে আৰু ই একদম ইমান বেয়া লাগিছে আৰু ই মানে মোৰ গোটেই গাটো একদম চেলেকি চাফা কৰিলে। হেই সেইবোৰ বাদ দে মই কৈছোঁ শুন আমাৰ ফালে সেইদিনাখন এৰোপ্লেন এখন মহাকাশেদি উৰি গৈছে। হেই মূৰ্খ মহাকাশী এৰোপ্লেন নুৱে অকণমান তলত আৰু কবি ক হেই আমাৰ সেইপিনে মানুহে কৈছোঁ নহয় নাকে ভাত খায়। কি নাকে ভাত খায় অকণমান তলত আৰু সিবোৰ ফকতীয়া কথা বাদ দে কি ক আমাৰ সেইফালে মানুহে যে নাভিয়ে পেচাব কৰে। কি নাভিয়ে তহঁতৰ নিচিনাকে অকণমান তলত আৰু এই দে একদম মানে সেইটো কথা তই এনেকৈ ধৰিব নালাগে নহয় বিষাই দেখা নাই নি এটা কথা নহয় জান নাই ক মোৰ যে নতুন গাৰ্লফ্ৰেণ্ডজনী কৈছোঁ নহয় ইমানে ভাল পৃথিৱীত এনেকুৱা বস্তু পাবলৈ নাই কিন্তু কৈ দিছোঁ মোক একদম ঈশ্বৰেহে মিলাইছে আৰু ৰাতি ফোন কৰে দিনত ফোন কৰে শুওঁতে ফোন কৰে আকৌ মেছেজতো কথা একদম লাইন লাগি যায় মেছেজ ইমানকে আকনো দেখা নাই নি চুলি পকি গৈছেগে শুবলৈও নিদিয়ে। সেইদিনা যে মই যে লগ পাইছিলোঁ সেই কলিজনী ৰাম কলি যে সেইজনী তোতকৈ অকণমান বগাই দে হ'ব দে নামটো কি এইবোৰ লাষ্টলৈ ক'বলৈ কচোন দীপিকা সেইজনী ৰাম চেনী সেইজনী মোৰ লগত 3 মাহমান ৰিলেশ্যন আছিলে নাই এতিয়া বাদ দে দুখেই লাগে তোলে মোৰ দুখ লাগিছে চুপ এবাৰ গ'লে শুনি নাপাওঁ নি চুপ কাৰণো ফোন আহিছেনো দীপিকা কথা পাতে যা শিকা জান কোৱা এনেই আছো ভাত খালা নাই খোৱা কণ্ট্ৰলৰ চাউল নাই পোৱা নেকি আমাৰ এইফালেনো তিনিবাৰ পালোঁ লগতনো দাইলো 1 কেজি দিছে আকৌ মাক কোৱা আকৌ বনাবলৈ ভাত ইয়াত কি কৈছ তহঁতি কালি দীপকে মোলৈ ফোন কৰিছিলে নহয় বেচাৰটো আহিবই পৰা নাই বেংগলোৰতে আছে নেকি সি মোলৈ ফোন কৰিছিলে পাই এই তাত বোলে মানুহবোৰক ৰুমত থাকিব দিয়া নাই উলিয়াই দিছে ৰাস্তালৈ আৰু সি খাবলৈ একো পোৱা নাই কৈছে মই শুনিছোঁ দেই আমাৰ অসমীয়া মানুহবোৰক বোলে বস্তুবোৰ দিয়াই নাই দোকানীবোৰে বোলে সেইটো বৰ বেয়া কথা হৈছে কিন্তু দেই এতিয়া মানুহ ঘৰলৈহে বেয়া লাগিছে পাই ঘৰতো ল'ৰা এটাই বাপেকটোতো মৰা 2 বছৰ হ'লেই মাকজনীও যে এতিয়া কি কৰি খাব দুখ লাগে আকৌ ন সঁচাকৈ সিহঁতৰ ঘৰৰ পৰা আহোঁগৈ বৈ মা দেখা লগাই পটককৈ দিল্লী বানে মানে না গম পাইছ না খুৰী নাই ঘৰত আছেনে? আছে নাই
অঁ তহঁতকেইটাচোন আছো না বহি। খুৰী দীপকে ফোন কৰিছিলে নি? নাই অ' মোৰচোন ফোনেই নাই, জানই তহঁতে। অঁ সি মোলৈ পৰহি ফোন কৰিছিলে। কি কৈছে সি? ঘৰলৈ আহিব নি? কেতিয়া আহিব? আপুনি চিন্তা নকৰিব, অসম চৰকাৰে সিহঁতক অনাৰ ব্যৱস্থা কৰিছে। সি সোনকালে ঘৰ পাবহি। এই পৃথিৱীখনত মানৱীয়তা বোলা বস্তুটো একদম নাইকিয়া হৈ গ'ল দেই। আমাৰ ল'ৰাবোৰ বাহিৰত কাম কৰিবলৈ হ'লে এটা দৰকাৰ হয়, কিন্তু এতিয়া এই ভাইৰাছটো ওলালে এতিয়া সিহঁতৰ কাৰণে আৱৰ্জনা হ'ল। এই দীপক সিহঁতক বোলে এই তাৰ স্থানীয় মানুহে ৰুমৰ পৰাই উলিয়াই দিছে। দোকানীবোৰ একো নিবিকা হৈ গৈছে সিহঁতক। এই কালি মোৰ পৰহি ফোন কৰিছিলে, এই 3 দিন তেওঁলোকে ভোকতে আছে বোলে। বৰ বিপদত আছে কিন্তু দেই বেচেৰাটো। আৰু আপুনি এইকেইদিন চিন্তা কৰিব নালাগে, বজাৰ সমাৰ কৰা দায়িত্ব আমাৰ কেইটা। এতিয়া আমি আহোঁহে, আপুনি ভালকৈ থাকিব।